গুড মৰ্ণিং এভৰিৱান। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। ভাবিছোঁ আজি মই ৰাতিপুৱানো কি কাম কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু পাৰিলে মোৰ পেজটো ফ'ল' কৰি দিব। এয়া ৰাতিপুৱা শুই উঠি মানে ছোৱালীজনী চুলিখিনি বান্ধিব লৈছোঁ। তাই মানে গোটেই ৰাতি শুই থাকেতো, যিহেতু জ্বৰ হৈ থাকে অলপ ফণিয়াতে অলপ দুপৰৰ পৰা সেয়া মানে চুলিখিনি বান্ধিবই নিদিয়ে। তাৰপিছত এয়া ডাঙৰ ছোৱালীজনীও চুলিখিনি বান্ধিব লৈছোঁ। যিহেতু দুজনীকে ছোৱালী জন্ম কৰিছোঁ, এতিয়া দায়িত্ববোৰতো পালন কৰিবই লাগিব। তো এয়া চুলিখিনি বান্ধি তাইও মানে চুলিত তাইও মানে বৰ বেয়া পায় চুলি তুলি এইবোৰ চট লাগি থাকিলে। কি কৰিব, যতটো লাগিব আৰু চুলিখিনি। আৰু এয়া মই নিজৰ চুলিখিনিও বান্ধি লৈছোঁ হেঁতৰ লগতে। মানে ৰাতিপুৱা মানে এটাকৈ মানে কাম কিছুমান এতিয়া কৰি যাবই লাগিব। এতিয়া মানে 1 মিনিটো মোৰ বহিবলৈ সময় নাই। নন ষ্টপ মানে কাম কিছুমান কৰাৰ পিছতেহে মই অলপ বহিম। তাৰপিছত এয়া দেখিছেনে, ডাঙৰ ছোৱালীজনীও বেডখন অলপ চাফা কৰি লৈছোঁ। যিহেতু ব্লেংকেট জাপি দিছোঁ, গোটেই বিছনা চাদৰখন উঠোৱা নাই, কাৰণ দিনটো এতিয়া খচাৰ পিছত সন্ধিয়াকৈহে গোটেইবোৰ এইবোৰ উঠাই জাৰি জোকাৰি চফা কৰিম আৰু। এতিয়া ওপৰে চফা কৰি লৈছোঁ। তাৰপিছত আমাৰ এয়া নিজৰ বিছনাখনো আমি জাপি লৈছোঁ আৰু আমাৰো একেই আৰু ওপৰে চফা কৰি লৈছোঁ আৰু সন্ধিয়াকৈ ভালদৰে জাপিব লাগিব। এয়া দেখিছেনে, এয়া আৰু ঘৰৰ দায়িত্ব কিছুমান। দায়িত্ব পালন কৰা যুদ্ধত যোৱা একেই কথা, হয় নাই কওকচোন? তো মই মানে এটাই ভাবোঁ, মানে যুদ্ধত যেনেকৈ মানুহে নৰখাকৈ নন ষ্টপ উশাহ নোলোৱাকৈ মানে কাম কিছুমান কৰে, ময়ো সেনেকৈ কৰিবলৈ বিচাৰোঁ। মানে মই ৰাতিপুৱা উঠাৰ পিছত মানে ৰখাত নাই আৰু পটাপট কাম বন কৰি আজৰি হ'ম। কাৰো কথা শুনিব নাই, ক'বও নাই, নিজৰ কাম নিজে কৰি যাওঁ। এয়া দেখিছেনে, এতিয়া এয়া ৰুমখিনি এনেকৈ ওপৰে চাফা কৰি প্ৰথম ৰুমটো মই পৰিষ্কাৰ কৰি লৈছোঁ। তাৰপিছত এয়া ঘৰটো সাৰি লৈছোঁ। ৰাতিপুৱা মানে প্ৰথম চাফাই অভিযান চলাম, তাৰপিছতে বাকী কাম কৰিম আৰু দেই। এয়া ঘৰটো সাৰি ল'লোঁ। তাৰপিছত এয়া গাটো ধুই আহি এয়া সেন্দুৰ কৰা আৰু ফুটটো নললেতো মানুহজনী নিজে একদম মানে পৰিষ্কাৰ নালাগে, হয় নাই? ক্ৰীম চিমটো লগাবলৈ থাকি যায় আজিকালি, কি কৰিব আৰু। তাৰপিছত এয়া সৰু বোৱাৰীজনীয়ে চাকি জ্বলালি। তাৰপৰা আমাৰনো কিনো আৰু, দুজনীৰ ভিতৰত কোনোবা এজনীয়ে পূজা কৰিলে হয় নাই কওকচোন? মোৰ অলপ মানে উঠা দেৰি হয়। তাৰপৰা এয়া ৰাতিপুৱা ভাত বনাব লৈছোঁ, বন্ধাকবি ভাজি দেই। আৰু এইফালে কুকাৰত দাইল পাতি থৈছোঁ, ভাতটো বাৰু হৈয়ে গ'ল। তাৰপৰা এইফালে হালধি আৰু অলপ জিৰা দিছোঁ, নিমখ দিছোঁ আৰু বাকী একো নাই দিয়া, চিম্পুলকৈ বনাইছোঁ। এইফালে দাইলতে গাজৰ আলু দিছিলোঁ সৰু ছোৱালীক খুৱাবলৈ। তাৰপৰা এয়া দেখিছেনে বন্ধাকবি ভাজি। এয়া ডাঙৰজনীক কণী এটা পোচ কৰি দিছোঁ আৰু বন্ধাকবি ভাজি দাইল। আমাৰ মানে টেবুল থাকিলেও মানে সিহঁতি টেবুলত খাব মন নকৰে, মানে কি যে নহয়। আৰু এইফালে সৰুজনীকো মানে খেলিব দিছোঁ তাই মানে পানী খেলি খুব ভাল পায়। কি কৰিব, উপায় নাই আৰু, তেতিয়াহে কাম কিছুমান কৰিব পাৰিম, হয় নাই কওকচোন? এইফালে মানুহজনকো ভাতকেইটা দি ল'লোঁ আৰু এয়া মোৰ ভাতকেইটাও মানে বাঢ়ি ল'লোঁ। ভাত পানী খাই আমি আজৰি। এতিয়া বাচনকেইটা ধুলোঁ। ধোৱাৰ পিছত এয়া দেখিছেনে, ৰ'দতে সৰুজনীক গাটো ধুৱাব লৈছোঁ। মানে এয়া মানে এইটো লাষ্ট ফিনিচিং কাম মোৰ এইটোৱে। মানে চব